নমস্কাৰ। প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পিছত মই যোৱাকালি যোৰহাট লৈ আহিলোঁ। যোৰহাট লৈ অহা এটাহে উদ্দেশ্য যে যিদৰে এটা গুৰুত্বপূৰ্ণ কাম কৰাৰ আগত আমি নিজৰ মাতৃ আৰু পিতৃৰ আশীৰ্বাদ লওঁ, সেই একেদৰে দিল্লীত মোৰ মাতৃৰ আশীৰ্বাদ লোৱাৰ পিছত মই যোৰহাট লৈ আহি আমাৰ যোৰহাটৰ ঘৰত গৈ মোৰ প্ৰয়াত পিতৃক শ্ৰদ্ধাৰে সুঁৱৰি মই তেখেতৰ আশীৰ্বাদ বিচাৰিলোঁ। আৰু তাৰপিছত আমি গ'লোঁ নাজিৰালৈ, য'ত আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতৈষা শইকীয়াদেৱৰ সমাধি ক্ষেত্ৰ আছে। তাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতো আমি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। এই দুয়োগৰাকী মহান ব্যক্তিয়ে আমাক শিকাই গ'ল যে কেনেদৰে এটা জটিল পৰিস্থিতিত কংগ্ৰেছ দলটোক ধৰি ৰাখিব লাগে আৰু ৰাইজৰ মাজত সেৱা আগবঢ়াব লাগে। সেয়া প্ৰেৰণা লৈ আমি আগন্তুক দিনত আগবাঢ়ি যামগৈ। আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰি আমি নগাঁৱলৈ গৈ আছোঁ আৰু আশা কৰোঁ যে যাত্ৰাত আপোনালোকক দেখা পাম আৰু আপোনালোকৰ